অঁ হেল্ল' তুমি অঞ্জনা গগৈ হয় নহয়? হয়, কালি ৰিপৰ্ট এটা পাইছোঁ। মইহে পাওঁ, মোৰ গালেহে আহে, মইহে পাওঁ। তুমি সতীশ ফুকন বুলি এজনৰ লগত কথা পাতি আছা নেকি? অঁ ভেজালকৈ পাতি আছা, কথাটো হয় নহয়? আচ্ছা, ল'ৰাটোলৈ বিয়া সোমাবানে নাই ল'ৰাটোৰ তেজটোপা খাবা? এই কথাটো মোক অকণমান জনাবা নেকি? নহয় নহয়, মই পেপাৰ পত্ৰ পাই আছোঁ আৰু কাগজৰ পত্ৰই পাইছোঁ আৰু পিকনিকতো দেখিছোঁ। যুৱকে যেতিয়া এজন ছোৱালীক মানে গাৰ্লফ্ৰেণ্ড হিচাপে পতাবলৈ যাওঁতে তেওঁ বহুত পইচা খৰচ হয়। প্ৰেমত কোনো দৰৱ নাই, প্ৰেমত পৰিবই। আৰু প্ৰেমত পুলিচৰ মুখতো প্ৰেমত পৰিব পৰা এইটো এটা প্ৰেমৰ এটা কোৱালিটিহে। এইটো পুলিচেও মানে কনচিডাৰ হিচাপে ৰাখিব নোৱাৰে। গাভৰু ছোৱালী জীৱনটো হৈছে বেৰমাটি, তাৰমানে কোনদিনা খহিব কোনেও নাজানে। বাপেক মাকেই ৰখি থকা, বাপেক মাকেই গম নাপায়। কলেজৰ পৰাও ছোৱালী গুচি যায়। মই এই কথাটো চিন্তা কৰিছোঁ, এহাল ল'ৰা ছোৱালী যদি ভাল কৰিবলৈ হয়, প্ৰেম বস্তুটো ঘোলালি পেলাব নালাগে। বেয়া পাওঁ এইবিলাক, মই বেয়া পাওঁ। মই কালি পেপাৰখন পঢ়ি মোৰ দুখ লাগিছে। অঞ্জনা গগৈটো খুব ভাল ছোৱালী। তাই কালি মেছেজ চাইছোঁ মই, এটা ল'ৰাৰ লগত প্ৰেমত পেলাই ল'ৰাটো গোটেই এতিয়া কামিহা চামিহালৈকে বিষ, আৰু ল'ৰাটো একো খাব পৰা নাই। আৰু তাৰ মানে কি হ'ল, যিটো ল'ৰাই তামোল এখন নাখায়, এতিয়া শিখৰ দিল্লীবাৰ চিগাৰেট নহ'লে থাকিব নোৱাৰে। ছোৱালীবিলাকে এই কথাটো কেলৈ বুজি পোৱা নাই? ইমান জোৰকৈ কেলে প্ৰেছাৰ দিয়ে কেলে? পিকনিকত যাবলৈ মাতিছিলে হেনো, গাড়ী ভাড়া কৰিলে, গাৰ্লফ্ৰেণ্ডক দেখাম বুলি মানে প্ৰতিশ্ৰুতি দিলে। তাৰপিছত গৈ পেলাই তেওঁলোকে গৈ এতিয়া দলঙত মানে তৰ্ক বিতৰ্ক হৈছে। এজনী ছোৱালীয়ে গৈ দলঙৰ হেৰিয়াত মানে তৰ্ক বিতৰ্কত মানে কিবা বিলেট খাই দিব লৈছে। যদি প্ৰেমৰ লগত বিলেট খাবলগীয়া হয়, তেতিয়াহ'লে এইটো কেনেকুৱা প্ৰেম হ'ব, কেনেকুৱা জ্বলা প্ৰেম হ'ব? তোমালোকে ভাবিছা নেকি যে এনেকুৱা দাইল ভাজি বেয়া কৰিব নিমখে? মানে গাৰ্লফ্ৰেণ্ডলৈ যদি কথা মানে গাৰ্লফ্ৰেণ্ড যদি বুজি নাপায়, তেতিয়াহ'লে মানে প্ৰেমিকাৰ লগত প্ৰেমত অকণমান জাল খেতি যায়। আৰু প্ৰেমত কোনো দৰৱ নাই, জানিছা নাই? প্ৰেমত কেতিয়াও আঘাত কথা ক'ব নালাগে, জুই কথা ক'ব নালাগে। পুখুৰীত মাছ যেতিয়া থাকে বৰশী পাতিলে মানে টোপটো খাবলৈ এটা টোপহে খাব লাগিব, দ্বিতীয় টোপটো খাবলৈ দিব নালাগে। ছোৱালীবিলাকো সেই টেঙৰ হয়, সেইটো কাৰণে লাপো কৰি দিলে, তোমালোকক লাপো কৰি দিব, কিবা কৰি দিব, সেইখিনি ঠিকে থাকে। টাইম টেবুল তোমালোকক দিব, তোমালোকক ফেচিলিটি দিয়ে, সেইখিনি দিয়ে। কিন্তু তেজটোপা খাব নালাগে। বা ছোৱালীজনীয়ে হওক বা ল'ৰাটোৱে হওক, মিলামিলি প্ৰেম কৰিব লাগে। প্ৰেম জ্বলা পকা হয়। মই প্ৰেমত পৰিছিলোঁ, মই যেতিয়া পৰিছিলোঁ সুস্মিতাৰ লগত, কিন্তু আমাৰ প্ৰেম আকৌ কোনোদিন বেয়া অংশত নগৈছিলে, আমাৰ ক্লিয়াৰকৈ গৈছিলে প্ৰেমত। মই প্ৰথম দিনা যাবনে মোৰ লাজ লাগিছে, মই হাঁহিটো মাৰোঁতেই লাজ লাগিছে। সুস্মিতাই মোক তেতিয়া উপৰিঙাই গৈছে, এইডাল প্ৰেমত পৰিব নাজানে নেকি? আমি আকৌ হাঁহি গৈছিলোঁ। এতিয়া আকৌ তোমালোকৰ প্ৰেমবোৰ তৰ্ক বিতৰ্কলৈ গৈছেগৈ। সেইটো তৰ্ক বিতৰ্কলৈ প্ৰেম পৰে নেকি? তুমি সেই হোটেলখনত তাই টেনশ্যনত টেবুলখনত তুমি ঘামুকে মাৰি দিলা। সেইটো হোটেলখনৰ মালিকেও বেয়া পাইছে বা আজি দৰ্শকেও বেয়া পাইছে। সেই প্ৰেমৰ কথাটো হোটেলখনৰ লগত জড়িত হৈ সেইটো নহয়। মেছেজো বিভাগ আছে কিছুমান, সেইটো মেছেজখিনি ভাল মানে জেং নকৰিবা, জেঙত প্ৰেম নকৰিবা। সেইবোৰ জেং কৰি প্ৰেম নকৰিবা, বুজিছা নে? বেয়া হয়। তিতাত যদি মিঠা পৰে বেয়া হয়, আৰু প্ৰেমত যদি অঘটন ঘটনা ঘটে বেয়া হয়। এইটো শুনিবলৈ তামুলীয়ে বেয়া পায়। আৰু মই তোমালোকক সতৰ্কহে কৈছোঁ, গাৰ্লফ্ৰেণ্ডকো কৈছোঁ, বয়ফ্ৰেণ্ডকো কৈছোঁ। কিন্তু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হিচাপে থাকিব লাগে, নীতিমত থাকিব লাগে। তেনেকৈ নহয়, বাহিৰৰ ভিতৰত প্ৰেম নহয়, হাবিয়ে জংঘলে প্ৰেম নহয়। কালি সেই কেছটো অকণমান ডবল কেছ, এইটো মানে অকণমান ঘৃণনীয়া। সেইদে নহয়, তুমি ছোৱালীজনী লৈ গৈছা আৰু তোমালোকে গৈছা, গৈ পেলাই এনেকৈ ছোৱালীজনীৰ বিষয়ে কথাটো বেয়া পাইছে বা কিবা সহ্য কৰিব লাগে। সহ্য কৰিব লাগে, তোমালোকক দিমাগটো দিছে, পঢ়া শুনানো কেলৈ দিছে? ইনে ধেমালি কৈছোঁ। হেৰি, তোমালোকে এটা কাম কৰিবা, প্ৰেম সেইদে নহয়, নজ্বলে। মই অকণমান ৰাফকৈ কৈছোঁ, তোমালোকে মানে কথাবোৰ ভুল বুজিছা। কিয় বগৰী, ৰাস্তাখনৰ বগৰী বোলে হবা জানো লগৰী বুলি কথা এটা থাকে, বুজিছা নাই? সেই কথাটো কৈছোঁ। আমাৰ প্ৰেমত আকৌ ভেজাল নাই দেই। আমি মাছৰ কাঁইটখো বাচিলোঁ। তাই চিঙৰাটো কামুৰি দিলেহে মই খাওঁ। তোমালোকৰ প্ৰেম আকৌ দলিয়া খুটিয়া, মাল খোৱা, চিখৰ খোৱা, ৰাতি বেয়াকৈ দিয়া মেছেজ, মাক বাপেকৰ ইজ্জত থাকে। বয়ফ্ৰেণ্ডে সেইটো দিব নালাগে বা গাৰ্লফ্ৰেণ্ডেও সেইটো কৰিব নালাগে। যুক্তি মানে প্ৰেমত পৰিব লাগে। তোমালোকৰ প্ৰেমবিলাক দলিয়া পেলোৱা, কিবা খালৰ লুলিমে দিয়া, বেল চাই মাটিখনা নিচিনা, সেইখিনি কেলৈ কৰিব লাগে? বুজিছা নাই কথা? সেইখিনি মই এনেই কৈছোঁ তোমালোকক। মই কেলৈ শাসন কৰি কৈছোঁ, মই শাসন কৰিব দৰকাৰ নাই, কিন্তু অসমৰ ল'ৰা ছোৱালীক মই কিবা এটা শিকাই দিব বুলি ভাল। মই সেইদে প্ৰেমত নহয় নহয়, চাবোন পিছলা আগতে প্ৰেমত পিছল নহয়। চাবোনৰ আগতে তোমালোকৰ কিবা অকণমান সানিলা আকৌ দিলা, আকৌ অকণমান সানিলা আকৌ সানিলা, সেইখিনিও কেলৈ দিব লাগে? ইমান জ্বলা পকা কেলৈ হ'ব লাগে? হোটেলত যাবা, প্ৰায় পিকনিকত যাবা, হোষ্টেলত গৈ ডিষ্টাৰ্ব দিবাগৈ, কলেজলৈ আহোঁতে 9:45 গাড়ীখনত আহিলে তৰ্ক বিতৰ্ক কৰিবা, থাপৰ মাৰি দিছা। থাপৰ এজনী ছোৱালী বাপেক মাকেহে জানে।
বা গাৰ্লফ্ৰেণ্ডটো হ'লেও বুজি পাব লাগে তেওঁ যেনিবা ফোনটো কৰিছিলে তুমি সেই 9:45 নাহিলানো কেলে তুমি আকৌ দিগন্তৰ লগত বা হেৰিহঁতৰ লগত ভাগ্যহঁতৰ লগতনো তুমি কেলে গুচি যোৱা আৰে কোনোবা এখন গাড়ী এখন বোলে সেইটো বয়ফ্ৰেণ্ড হ'ব নেকি সেইটো কথা হ'ল নেকি এইটো যুক্তি হ'ল নেকি আৰু বয়ফ্ৰেণ্ডটো হ'লেও লগা যোৱা কৰিব নালাগে আৰু ছোৱালীবিলাকে সেই লগোৱা যোজা কৰিয়েই ল'ৰাবোৰৰ তেজবোৰ খাইছে আকৌ ল'ৰাবোৰেও সেইবোৰ ছোৱালীবিলাকৰ মানে জগোৱা যুজি এইবোৰ কাম কৰিছে সেইটোৱে বেয়া মই এইবোৰ নদীত উঠা কথা মোৰ নিচিনা নক'বা বুজিছে নাই এইবোৰ মানে বালিত পোতা কথা মই আকৌ নক'বা মই এইবিলাক ভাল নাপাওঁ এইবোৰ মদ তোমালোকে যিবোৰ কথা পতা আমাৰ এইবোৰ তাৰমানে আমি সেইবোৰ কথা আমাৰ এইবোৰ তামোলৰ মদ ধোৱা নিচিনা কথাই হ'ব ভালকৈ থাকিবা ফুৰ্তিমান থাকিবা নতুন বছৰ শুভেচ্ছা থাকিলে আৰু ভোগালী বিহু শুভেচ্ছা থাকিবা প্ৰেম জনমে জনমে থাকিব লাগিব দেই বেয়া পাবি নকৰিবা হা ফুৰ্তিকৈ থাকিবা আহিও দিয়ে খাবা এমুঠি ভাতৰ ধান লালো বেছি দিবা দেই গৰম পানী কৰি দিবা ফুৰ্তি মানে থাকিবলৈ দিবা ওপৰত তলত ব্লেংকেট ঘটি ওপৰত লেপখন দি দিবা ঠাণ্ডা লাগিলে নিয়মত থবা কেতিয়াও মাইকীক বেয়াকৈ নক'বা হা মাইকী মধু ফুলেডাল আৰু ফুলেডাল অঁ মালিনীয়ে কথা নহয় জানো ফুলত পকিলে পৰিবই আৰু প্ৰেম জ্বলিলে গিয়েক ঘৈণীয়েক মিলিবই মাইক গ্ৰত ডবলকে